Samujjal vlog. Second channel. Welcome. Hello guys. Welcome back to my second channel, Samujjal vlog. Oh, এটা তো আমি কিবা দেখাম এতিয়া ন এফালে Hey sir. এইখন পথাৰ তো গাইস এতিয়া বহি আছে কপিলৰ চাঙৰ ওপৰত এখন আমাৰ মানে বহি ধুনীয়া চাং এখন আছে কিন্তু আৰু কপিল এখন কি হয় এখন চাংখন বাহ ইয়াত কি কয় বহে কেনেকুৱা লাগিছে বহি তোমাৰ কিমান ভাল কিমান বহুত একদম বহুত কিমান একদম বহুত এইখিনি মান কিমান এইখিনি 100 খুপা বহুত शाबाश बेटा बहुत गाइस আজি মানে কপিলে মোৰ ব্লগটো ষ্টাৰ্টিং কৰি দিলে হয় না নহয় হয় কেনেকুৱা লাগিলে মোৰ চেনেলত ব্লগ বনাই ভাল লাগিলে তো গাইস মানে আমি ইয়াতে বহি আছো আজি মানে কি বহি থাকো ইয়াত সদায় বহুত গৰমত আৰু এই চাংখনে আমাৰ মানে ঠাণ্ডা এই গৰমত মানে চাংখনে আমাৰ বহুত সহায় কৰিছে আৰু বতাহ এই বতাহত আমি সুন্দৰভাৱে আমি মিহলিত হৈ মানে আমি গৰমৰ ভাৱটো ল'ব পৰা নাই আৰু ঠাণ্ডা ভাৱ লৈ আছোঁ এনে কৈছোঁ গাইছ এনে বহুত গৰম তো গাইছ কপিলক মানে আজি গান এটা গাব দিম সি মানে গান গাম কৈছে সি গান গাব আজি দেই কপিল ক'ত গ'লা তুমি ওৱান আৰে এনেকৈ নহ'ব দেই গান ফুলনি মানে বাগিচা মানে ফুলনি মানে বাগিচা মানে ফুল কপিল গৰম কেনেকুৱা লাগিছে বহুত গৰম এইখিনি সময়ত কি খাব মন যায় আম আইচক্ৰীম এই আইচক্ৰীম লাগিব আইচক্ৰীম খাব আইচক্ৰীম দাদা আইচক্ৰীম খাব দাদা আইচক্ৰীম খাব তো গাইছ আমাৰ মানে চাংখনৰ ৰ'দ পৰি গ'ল এই বেলিটো এইখিনিৰ পৰা আহি ইয়াৰ পৰা আহি ডাইৰেক্ট ইয়াত মানে ৰ'দ পৰি আছে পূৰা ৰ'দ পৰিলে সি সিফালে গ'ল এতিয়া মই এইফালে বহি আছোঁ অকণমান চেঁহা লৈ কেনে ৰ'দ দিলে গৰম লাগি আছে অকণ বতাহ মাৰি আছে আমি এতিয়া মাছ মাৰিব যাম গাইছ ওলাই ল'ম এতিয়া ওলাই লৈছোঁ কপিল যাবি হেল্ল' লৈ গ'ল যা হেল্ল' তো গাইছ আমি আছোঁ এতিয়া পুখুৰী পাৰত মাছ মাৰি এইফালে চেপা পাতি দিয়া হৈ গ'ল এইফালে পূৰা মাছ আছে ওলাই নোলাবা মাছ ওলাব ওলালে হেল্ল' কেনেকৈ উঠিম গ'ল কেনেকৈ যাম সেইফালে মই পুঠি মাছ একটা এয়া আমাৰ যাত্ৰা নতুন জাকৈ যাত্ৰা এইটো এটা মাছ এইটো কথা নাই এইফালে পাম কিমান ৰ'দ গাইছ কিমান ৰ'দ গৰম উঠিলে কোনফালে যাম কাই মাছ এইখিনি উঠি গ'ল এইফালে উঠিব চাগে আৰু কি ধুনীয়া বতাহ মাৰি আছে পূৰা ঠাণ্ডা বতাহ পুখুৰী পাৰত সেইটো কাৰণে পুখুৰী পাৰত ভাল লাগে ন বতাহৰ কাৰণে গৰমৰ দিনত ভাল বতাহ আহি থাকেতো এফালে পূৰা ৰ'দ দি আছে গাইছ আমাৰ 10-5 মিনিটত এইকেইটা মাছ উঠি গ'ল এইকেইটা কপিলে পূৰা মাছ লৈ গৈ আছে দৌ দেউতা কপিলে গৈ আছে কোনে মাছ ধৰি আছে এইয়া তালৈকে পূৰা ৰ'দত মাছ আৰু এইফালে আৰু মই আছোঁ চেঁহাত ইয়াতে আছোঁ আৰু মাছ মাৰিম বুলি ভাবিছিলোঁ যি ৰ'দ দিলে নগ'লোঁ সেইকাৰণে দেউতাই গ'লে আৰু তো গাইছ ভাবিছোঁ আমি পুখুৰীত গা ধুম এই গৰমত তো গাইছ অলপ
বহুত গা ধুব এতিয়া ইয়াতে গা ধুম এতিয়া এই ৰ'দত এনজয় আগত যা তাত ঠাণ্ডা হ'ব আগত চাহ দিব আমি গা ধুইছো গাইছ ঠাণ্ডা ঠাণ্ডা পুখুৰীত গা ধুই আহিলোঁ এতিয়া আমি তাৰপৰা পানীবিলাক খোজাইছোঁ ন এতিয়া মানে ইয়াতে গা ধুম দংগলৰ পাত গা পা ধুই লওঁ তাৰপাছত লগ পাই আছোঁ আপোনালোকক ত' গাইছ মই মানে দুপৰীয়া গা পা ধুই কিনে ভাত পানী খাই কিনে মানে শুই গ'লোঁ আৰু গধূলি সময়তহে মানে খাব পাইছোঁ মই আৰু ভিডিঅ' বনোৱাই নহ'লে মানে শুই থকা টাইমত আৰু ক'ত ভিডিঅ' বনাম হয়নে নাই ত' গাইছ এতিয়া উঠিলোঁ এতিয়া বনাম মেগী খাবলৈ মছলাপাতিটো আগতকৈ বেলেগ হৈ গ'ল ফাইনেলি মেগী হৈ গ'ল আৰু এতিয়া মেগী খাওঁ আৰু তো গাইজ যদি আজি ভিডিঅ'টো ভাল লাগিলে আৰু লাইক ছাবস্ক্ৰাইব কৰি দিব তো গাইজ আজি ভিডিঅ'টো ইমানে আছিলে তো আজিলৈ বাই বাই